শৈশৱৰ সহপাঠী বন্ধুক অকস্মাতে লগ পাই আৱেগিক আৰু হতভম্ব হৈ পৰিল চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী। জীৱন বাটৰ কাল ধুমুহাই তেওঁৰ ঘৰখন আজি জৰাজীৰ্ণ কৰি ৰাখিছে। জীৱনত হোৱা ঘাত প্ৰতিঘাতৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে দুয়ো। দুচকু সেমেকি উঠে বিধায়ক পৰমানন্দ ৰাজবংশীৰ। অনাগত দিনত নিজৰ একালৰ সহপাঠীগৰাকীক এটি ঘৰ প্ৰদান কৰি তেখেতক সুন্দৰ আশ্ৰয়স্থল গঢ়ি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। আমার লগত পঢ়া আমাতকৈ পঢ়াত ভাল আছিল ইয়াৰ মানে এই সতীয়া ভায়েক গোটেই চেষ্টা কৰি দিলে আমাৰ লগত এটা বেটছ দুইটা আছে কিন্তু নাম এতিয়া কি কথা দিয়া থাকে তিনি কৰি আহোঁ কি আপনাকে solar pakai lah rupiah tapi itu kita sama ini tapi kalau dia jauh tak ada nama itu satu ini kita काम कर বস্তুখিনি ঠিকঠাক কৰিছো গাঁৱৰ পৰা হা পাৰে পৰা সুনিল লগা আগৰ পৰা সুনিল নেকি সবে বেয়া পায় সব মানুহ বেয়া পায় আমার লগত পঢ়া আমাতকৈ পঢ়াত ভাল আছিল ইয়াৰ মানে এই সতীয়া ভায়েক গোটেই চেষ্টা কৰি দিলে আমাৰ লগত এটা বেটছ দুইটা আছে কিন্তু নাম এতিয়া কি কথা দিয়া থাকে তিনি কৰি আহোঁ কি আপনাকে solar pakai lah rupiah tapi itu kita sama ini কিন্তু তাহলে যাও টাকা ধান হবে তো satu ini এটা কাম কৰ বস্তুখিনি ঠিকঠাক কৰিছো গাঁৱৰ পৰা হা পাৰে পৰা সুনিল লগা আগৰ পৰা সুনিল নেকি আগৰ পৰা কিছুমানৰ কাম বেলেগ এটা মই সবে বেয়া পায় সব মানুহ বেয়া পায়